তো হাই গাইজ, তো আকৌ আহি গ'লো এটা নতুন ব্লগৰ সৈতে। তো গাইজ মানে আপোনালোকক কালিৰ ভ্লগটোত কৈছিলোঁ যে ভাল জেগা এটাত ফুৰিব যাম। তো জাগ্ৰাৰ সিপিনে ফুৰিব যাওঁ। তো চাহিলেও লগ কৰি আছে, মানে চাহিলৰ কলেজখনো চাওঁ একবাৰ। তো ৰাস্তাৰ মানে জাগ্ৰাৰ ৰাস্তা এটা হৈছে মানে বহুত বহল ৰাস্তা। তো ৰাস্তাটো চাওঁ কিমানমান মানে আগবাঢ়িল। তো আপোনালোকক আগৰ ভ্লগটোত ক'লোঁ, তো ছাৰপ্ৰাইজটো কেনে লাগিল। তো ছাৰপ্ৰাইজটো নিশ্চয় ভাল লাগিল আপোনালোকৰ। তো জাগ্ৰাত গেলি যাই থাকোঁ ব'লক। তো ভ্লগটো আজি বহুত দূৰৰ পৰা আহি পেলাই ষ্টাৰ্ট কৰিলোঁ, তো বেয়া নাপাব। তো জাগ্ৰাত গেলি যাই থাকোঁ, যাই পেলাই তাতে ভালকৈ কথা পাতি আছোঁ। তো যাওঁ ব'লক জাগ্ৰাত। তো গাইজ একবাৰ ভিউটো চেক কৰক আপোনালোকে, কি সুন্দৰ ভিউ গাইজ, কি সুন্দৰ শুৱনি শুৱনি ধান, সোণালী সোণালী ধান থাকোঁ, সোণালী সোণালী ধান। আমাৰ বাইকখন নেথাও দিয়ক গাইজ, বহুত দামী বাইক না, সেইকাৰণে নেথাও আৰু বাইকখন। তো গাইজ ভিউটো কেনে লাগিল একবাৰ কমেণ্ট কৰি জনাব। তো ডাইৰেক্ট যাই পেলাই ৰাস্তাটো কিমানমান আগবাঢ়িলে চাওঁ। ৰাস্তাটোত বহুত দিন যোৱাও নাই, মানে ৰাস্তা হ'বৰ পৰা যোৱাও নাই। তো যাই পেলাই কথা পাতি আছোঁ। তো গাইজ বঢ়িয়া জেগা এটাত আহি পালোঁ। তো মানে আপোনালোকক অলপ আগতে কৈছিলোঁ, তো ৰাস্তাটো চাওঁ একবাৰ। তো ৰাস্তাটো গাইলোঁ, তো ৰাস্তাটো চাই লওকচোন। মজা মজা লাগিল দিয়ক গাইজ, আহি পেলাই একে মজা লাগিল। তো ৰাস্তাটো চাই লওকচোন একবাৰ। তো এইফালৰ ভিউটো চাই লওক একবাৰ, কি মজা ভিউ গাইজ। বাকীটো চাহিল আছে, কি চিগৰ মিছ কৰিছে গাইজ। কিন্তু মই চিগৰ টিগৰ বাদ দিছোঁ দিয়ক গাইজ, মই ৰিয়েলি কৈছোঁ। কিন্তু মই চিগৰ টিগৰ বাদ দিছোঁ, এইবিলাক বেয়া বস্তু যিহেতু বাদে দিয়া ভাল। তো ৰাস্তাটো চাই গাইজ কেনে লাগিল আপোনালোকৰ চাই পেলাই একবাৰ কমেণ্ট কৰিব গাইজ। কমেণ্টবিলাক নকৰে আপোনালোকে। তো ইমান কষ্ট কৰি পেলাই ভিডিঅ' বনাব আহিছোঁ, তো একবাৰ কমেণ্ট এটা কৰি দিলে ভাল লাগে। তো গাইজ ৰাস্তাটো চালে, তো ময়ো চালোঁ, মোৰো ভাল লাগিল, আপোনালোকৰো ভাল লাগিল। তো এতিয়া চাহিলাটোৰ কলেজত গেলি যাওঁ, কলেজত যাই পেলাই এটা শ্বট ল'ম। তো যাই থাকোঁ বোলক কলেজত গেলি। তো গাইজ ইয়াৰ পৰা মানে ৰাস্তাটো হনা বনাই আছে আগত দি। তো দেখাবান নহ'ল, যদি যোৱাতে মানে গধূলি নহয়, মানে আন্ধাৰ নহয়, তো মই একবাৰ দেখাই দিম। তো ভিউটো চেক কৰক একবাৰ এৰেও, কি সুন্দৰ লগা ভিউ এটা, কি সুন্দৰ লগা ভিউ। তো গাইজ যাই থাকোঁ ব'লক চাহিলৰ কলেজত গেলি, কলেজখন একবাৰ দেখাই দিওঁ আপোনালোকক। তো গাইজ তো জাগ্ৰা কলেজ আহি পালোঁ। তো লাহে লাহে আন্ধাৰো হৈ আহিছে। তো জাগ্ৰা কলেজখন আপোনালোকক একবাৰ দেখাই দিওঁ। তো বাকী চাহিল আছে ইয়াতে, পূৰা মোবাইল মাষ্টাৰ। তাত নাচাইকে ইনষ্টাগ্ৰামত, ইনষ্টাগ্ৰামত নাচাইকে তাৰ ইনষ্টাগ্ৰাম। তো গাইজ কলেজখন একবাৰ দেখাই দিওঁ ব'লক। তো বাকী এতিয়া এটা মানে ইছ্যু এটা হৈ গ'ল। তো চাহিলে মানে মোৰ মোবাইলটো লাৰি আছিল, মানে আগৰ ক্লিপকেইটা চাই আছিল, ভিডিঅ'ৰ আগৰ ক্লিপকেইটা চাই আছিল। তো চাই থাকোঁতে মানে মোবাইলটো তাৰ হাতৰ পৰাই পৰি গ'ল। পৰি যায় মানে টেম্পাৰখন ফাটি গ'ল মোৰ। তো একো কথা নাই, তো টেম্পাৰহে, তো 60-70 টকা। তো টেম্পাৰখন মই বদলাই ল'ম বাৰু, একো নাই। তো 1000 হওক, ইয়ো লগৰ চলি তাৰে এইটো মই 3-4 দিনমান পেলাইছোঁ, তাৰে বদলাটো লৈছে সি আজি মোৰ তাৰপৰাই। তো একো নাই বাৰু, টেম্পাৰখন মই বদলাই ল'ম। তো গাইজ কলেজখন দেখাই দিওঁ ব'লক আপোনালোকক। তো গাইজ চাহিল বহিছে, এইখন ডিগ্ৰীৰ কলেজ। মানে ভিউটো ভাল লাগে গাইজ, আৰু মানে বহুত মানে ভাল লাগে মানে ভিউটো। তো ইয়াতে মানে চাহিল আৰু মই ফটো উঠিছিলোঁ, বা মই দুটামান ৰিলচ বনাইছিলোঁ, ইনষ্টাগ্ৰামত আপলোড দিয়া আছে ৰিলচকেইটা। তো এখন ডিগ্ৰী কলেজ। বাকী ইয়াতে চলিবিলাকে খেলা খেলে, মানে খেলা খেলেই আছিল, খেলা চেছ হ'ল। তো এইকেইটা চলি ফিল্ডখন দেখিছে না গাইজ, কি ধুমা ফিল্ড, কি ডাঙৰ ফিল্ড। তো এইখনে চাহিলাটোৰ কলেজ।
চাহিলাটোৰ ক্লাছ এইটো চাহিলাটোৰ ক্লাছ ইয়াত মানে চাহিলাতে পঢ়ে তো এইখানে চাহিলাটোৰ কলেজ বাকী ভিউটো চাই লওক একবাৰ আপোনালোকে তো কি সুন্দৰ লগা এটা ভিউ গাইজ কি সুন্দৰ লগা ভিউ এটা গাইজ তো এখন গেট তো চাহিলে বাদাই মোৰ ৰেকৰ্ডিং কৰি আছে তো কৰক দক গাইজ আৰু কি ক'ব পোষ্ট চাওঁচোন তাৰ পোষ্ট চাওঁ তাৰ কাঠুলি গন তাৰ পোষ্ট চাওঁ তাৰ তো গাইজ কলেজখন দেখুৱাই দিলোঁ আপোনালোকক তো বাকী আন্ধাৰো হৈ আহিল ৰাস্তাৰ মানে যোনখিনি ৰাস্তাটো দেখালোঁ আপোনালোকক তো বাকী সেইটো চাইডে মানে ৰাস্তা বনাই আছে তো ড্ৰেইন বনাই আছে তো আন্ধাৰ হৈ আহিল তো এতিয়া মানে আৰু নেখাওঁ তো ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ তো শুনিছা মই কাটি দিছোঁ গাইজি এটা ছোৱালীক মানে ভিডিঅ' কল কৰিছিল তো কাটি দিছে অকাত নাই তো গাইজ ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ তো কেতিয়াবা মানে পিছত গ'লে আহিলি মানে ৰাস্তাৰ ড্ৰেইনখিনি যোনখিনি মানে ৰাস্তাটো বনাই আছে সেইখিনি হাত বাৰু দেখি দিম মই আগৰ ভ্লগত যদি মই মানে আহোঁ এইটো চাইডে মানে আহোঁ তো মই দেখি দিম তো বাকী ভিডিঅ'টো মোৰ এইখিনিয়ে আছিল তো ভিডিঅ'টো অলপ হ'লেও চাই ভাল পাইছে আপোনালোকে তো বাকী মোৰ মোবাইলত টেম্পাৰখনো গ'ল উপায় নাই নতুন মোবাইল বেছি দিন হোৱা নাই ল'বৰ তো অলপমান বেয়া লাগছি তো লগৰ লৰাই পেলাইছি উপায় নাই তো গাইজ ভিডিঅ'টো মোৰ এইখিনিয়ে আছিল তো ভিডিঅ'টো অলপ হ'লেও চাই ভাল পাইছে আপোনালোকে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি থৈ দিব আৰু চেনেলটো নতুন আপোনালোকে গমেই পায় মই প্ৰত্যেকটা ভিডিঅ'ত কৈ আছোঁ চেনেলটো নতুন তো ছাবস্ক্ৰাইবটো কৰি থৈ দিব একদম নাপাহৰিব গাইজ তো অলপ ছাপোৰ্ট কৰিব গাইজ আৰু অলপ শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে বাই বাই ধন্যবাদ জয় আই অসম চেনেলটো একদম ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো তেতিয়াহ'লে বাই বাই ধন্যবাদ জয় আই অসম বাই বাই